নমস্কাৰ মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম। আজি মই আপোনালোকক দেখাম কেনেকৈ কেঁচা আমৰ আচাৰ বনাই সহজভাৱে। এইটো খুব ইজি আৰু সবেই সকলোৱে বনায় ঘৰত এইটো বতৰত। চাওকচোন চাওক কেনেকৈ আমি কেঁচা আমৰ আচাৰ বনাওঁ। আধা কেজি কেঁচা আম আমি এতিয়া ভালদৰে কাটি ল'ম। এই আমখিনি যেতিয়া আপুনি কাটিব যিকোনো শেপত আপুনি কাটি ল'ব আৰু ইয়াৰ যোনটো গুটিৰ অংশটো সেইটো আপুনি আঁতৰাই ল'ব, নাইবা আচাৰত এইটো টেষ্টটো বৰ এটা ভাল নাহে। সো মই এনেকৈ এইবোৰ কাটি লৈছোঁ সৰু সৰুকৈ। এই আমখিনি আমি কাটি ল'লোঁ আৰু ইয়াত এতিয়া ডাঙৰ চামুচেৰে 4 চামুচ নিমখ দিছোঁ আৰু এইখিনি ভালদৰে মিহলাই লৈছোঁ। আৰু এইখিনি এতিয়া মই ঢাকি পেলাই গোটেই ৰাতি থৈ দিম প্ৰায় 8 পৰা 9 ঘণ্টা। আৰু ইয়াৰ পৰা যেতিয়া পানীখিনি ওলাই যাব সেইখিনিৰ পিছত আমি এইখিনি ভালকৈ ৰ'দাব লাগিব। সো এইখিনি মই এতিয়া গোটেই ৰাতি থৈ দিম। এই আমখিনি গোটেই ৰাতি থোৱাৰ পিছত ইয়াৰ পৰা এনেদৰে পানী ওলাই আহিছে। এইখিনি আমি ভালদৰে চেকি ল'ম। এনেকুৱা ফুটা থকা কেৰাহী এটাত মই ভালদৰে আমখিনি চেকি ল'ম। এইখিনি গোটেই পানীখিনি ইয়াৰ পৰা যেতিয়া ওলাই গ'ল, এতিয়া মই এখন বাঁহৰ চালনীত এইখিনি ৰ'দত মেলি দিম। এইখিনি প্ৰায় 3 পৰা 4 ঘণ্টা মই ভালদৰে ৰ'দাই ল'ম আৰু তাৰপিছত পূৰা শুকান হৈ গ'লে আমি আচাৰত ব্যৱহাৰ কৰিম। এতিয়া আমি আচাৰত দিয়া মছলাটো তৈয়াৰ কৰি ল'ম। মই লৈছোঁ 2 চামুচ মেথি গুটি, 1 চামুচ আজৱাইন, 1 চামুচ কালঞ্জি আৰু 1 চামুচ চফ গুটি। টাৱা এখন গৰম কৰি ল'ব আৰু তাত এইখিনি মছলা আপুনি শুকানকৈ ভাজি ল'ব। ইয়াত আমাক আৰু এটা বস্তু লাগিব, মই দেখাবলৈ পাহৰিলোঁ। 2 চামুচ মই সৰিয়হ গুটি ব্যৱহাৰ কৰিছোঁ। এয়া সৰিয়হ 2 চামুচ দি ল'লোঁ আৰু এইখিনি ভালদৰে অলপমান শুকানকৈ ভাজি ল'ম যেতিয়ালৈকে সেই মছলাৰ গোন্ধটো নাহে। ভজাখিনি আপোনালোকে ল' ফ্লেমত কৰি ল'ব। আৰু এইখিনি আমাৰ মছলা প্লেট এখনত ওলাই লৈছোঁ। এইখিনি মিক্সচাৰ এটাত মই ভালদৰে মিহিকৈ খুন্দি ল'ম। এয়া আমাৰ আচাৰত দিবলগীয়া মছলা ৰেডি। মছলাখিনি আৰু অকণমান স্পাইচি কৰিবলৈ মই ইয়াত ইউজ কৰিছোঁ 1 চামুচ ৰঙা জলকীয়া গুড়ি আৰু 1 চামুচ জিৰা গুড়ি আৰু 1 চামুচ ধনিয়া গুড়ি। আপোনালোকে যদি ধনিয়া আৰু জিৰা আৰু শুকান জলকীয়াটো ইয়াত ডাইৰেক্টলি ইউজ কৰে, ভালকৈ ভাজি পেলাই খুন্দি ল'লেই হ'ল। মোৰ তাত নাছিলে, চ' মই এনেদৰে গুড়ি ব্যৱহাৰ কৰিছোঁ। আমখিনি ভালদৰে ৰ'দোৱাৰ পিছত এনেদৰে ইয়াৰ যোনখিনি পানী আছিলে সেইখিনি ওলাই গ'ল আৰু খুব ধুনীয়া সুন্দৰ শুকান হৈছে। এতিয়া এইখিনি আমি আচাৰত ব্যৱহাৰ কৰিব পাৰিম। যদি তাত পানী লাগি থাকে কিন্তু আচাৰখিনি সোনকালে বেয়া হৈ যায়। এতিয়া ডাঙৰ বাতি এটাত মই তৈয়াৰ কৰি লোৱা মছলা গুড়িখিনি দি লৈছোঁ। এতিয়া ইয়াত আমি দি দিছোঁ 2 কাপ মিঠাতেল, কেঁচা মিঠাতেল। আৰু ইয়াত এতিয়া ভালদৰে এইখিনি মিক্স কৰি ল'ম আৰু আমখিনি দি দিম। আমাৰ আমৰ আচাৰ অলমষ্ট ৰেডি। ভালদৰে মিহলাই লওক। শুকান চিচা বটল এটাত আপোনালোকে এই আচাৰখিনি এতিয়া ট্ৰান্সফাৰ কৰি লওক আৰু ভালদৰে 3-4 দিন ঢাকনিখন মাৰি ৰ'দাই ল'ব আৰু তাৰপিছত পৰিৱেশন কৰিব পাৰিব। আপোনালোকেও বনাই চাওকচোন ঘৰতে বনোৱা কেঁচা আমৰ আচাৰ। ৰেচিপিটো ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।